হেল্ল' ফ্ৰেণ্ড, ৱেলকাম টু দ্য থাৰ্ড ক্লাছ অফ আছাম পলিটি। আজিৰ এই ভিডিঅ'ত আমি অসমৰ ৰাজনীতিৰ কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন MCQ আকাৰে আলোচনা কৰাৰ চেষ্টা কৰিম। যদি আপুনি আছাম ষ্টেট লেভেল কম্পিটিটিভ এক্সামছ যেনে APSC, টেট, আছাম পুলিচ, DME আদি এক্সামসমূহৰ বাবে নিজকে প্ৰস্তুত কৰি আছে, তেনেহ'লে আমাৰ এই আছাম পলিটি ছিৰিজৰ ভিডিঅ'সমূহ আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। যদি চেনেলটোত প্ৰথমবাৰ আহিছে, মই আপোনাক ৰিকুৱেষ্ট কৰিম কাইণ্ডলি মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ছাপোৰ্ট কৰিব। এতিয়া বলক আমি আজিৰ এই ক্লাছটো ষ্টাৰ্ট কৰোঁ। আজিৰ ক্লাছৰ প্ৰথমটো প্ৰশ্ন আপুনি দেখা পাইছে। প্ৰশ্নত সুধিছে, তলৰ কোনগৰাকী ব্যক্তিৰ তত্ত্বাৱধানত ৰাজ্যপালে শপত গ্ৰহণ কৰে? হু এমং দ্য ফলোয়িং এডমিনিষ্টাৰ্ছ দ্য oath of office to the governor? তো ৰাজ্যপালে কাৰ তত্ত্বাৱধানত শপত গ্ৰহণ কৰে? অপশ্যনসমূহ দিয়া আছে ভাৰতৰ ৰাষ্ট্ৰপতি, চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট, চিফ জাষ্টিছ অফ হাই কোৰ্ট, আউটগয়িং গভৰ্ণৰ অফ দ্য কনচাৰ্ণ ষ্টেট। তো চাৰিওটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো মনত ৰাখিব আপুনি। অপশ্যন চি, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, চিফ জাষ্টিছ অফ হাই কোৰ্ট। হাইকোৰ্টৰ তত্ত্বাৱধানত হাইকোৰ্টৰ যিজন চিফ জাষ্টিছ থাকে তেখেতৰ তত্ত্বাৱধানত গভৰ্ণৰে শপত গ্ৰহণ কৰে। 62 নম্বৰ কুৱেশ্যনটো হ'ল, ৰাজ্যৰ ৰাজ্যপালসকলৰ বিষয়ে তলৰ কোনটো তথ্য শুদ্ধ নহয়? Which one of the following statements about the state governors is not true? কোনটো শুদ্ধ নহয় বুলি সুধিছে। তো আপোনাক বিকল্পসমূহ দিয়া আছে। তেওঁ ৰাজ্যিক বিধানসভাৰ অংশ হয় বুলি কৈছে। হি কেন পাৰ্ডন এ চেণ্টেন্স অফ ডেথ। মৃত্যুদণ্ডৰে দণ্ডিত ব্যক্তিক সমাধান কৰিব পাৰে বুলি কৈছে। হি ডাজ নট এপইণ্ট জাজেছ অফ দ্য ষ্টেট হাই কোৰ্ট। এণ্ড দেন 4 নম্বৰ বিকল্পটো দিছে, হি হেজ ন' ইমাৰ্জেঞ্চি পাৱাৰ্ছ। তো আপুনি মনত ৰাখিব, চাৰিটা বিকল্পৰ ভিতৰত বি নম্বৰ বিকল্পটো অশুদ্ধ হয়। হি কেন পাৰ্ডন এ চেণ্টেন্স অফ ডেথ কৈছে ৰাজ্যপালে মৃত্যুদণ্ডৰে দণ্ডিত ব্যক্তিক সমাধান কৰিব পাৰে বুলি, কিন্তু এইটো পাৱাৰ একমাত্ৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ আছে। ৰাষ্ট্ৰপতিয়েহে ভাৰতৰ কোনো এজন ব্যক্তিক যদি মৃত্যুদণ্ডৰে দণ্ডিত কৰা হৈছে তেখেতক সমাধান কৰিব পাৰে। তো এইখিনি কাম গভৰ্ণৰে কৰিব নোৱাৰে। বাকী A, C আৰু D বিকল্পকেইটা শুদ্ধ হয়। হি ইজ এ পাৰ্ট অফ ষ্টেট legislature. He does not appoint judges of Supreme State High Court and he has no emergency powers. এই তিনিটা শুদ্ধ, কিন্তু অপশ্যন বি যিটো কৈছে যে মৃত্যুদণ্ডৰে দণ্ডিত ব্যক্তিক সমাধান কৰিব পাৰে, এইটো অশুদ্ধ হয়। তো অপশ্যন বি উইল বি কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন। 63 নম্বৰ কুৱেশ্যনটো হ'ল, ৰাজ্যপালৰ দৰমহা আৰু ভাত্তা ক'ৰ পৰা প্ৰদান কৰা হয়? গভৰ্ণৰ্ছ চেলাৰী এণ্ড এলাৱেঞ্চ আৰ গিভেন বাই। অপশ্যনসমূহ দি আছে ৰাজ্যৰ একত্ৰিত পুঁজি, ভাৰতৰ একত্ৰিত পুঁজি, নে ৰাজ্যৰ আকস্মিক পুঁজি। কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি, ৰাজ্যৰ একত্ৰিত পুঁজি আৰু ভাৰতৰ একত্ৰিত পুঁজি এই দুয়োখন মিলাই গভৰ্ণৰ এজনৰ চেলাৰী আৰু যিসমূহ এলাউন্স আছে সেইখিনি প্ৰদান কৰা হয়। চ' অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ ফৰ দিছ কুৱেশ্যন। 64 নম্বৰ কুৱেশ্যনটো কৈছে, দ্য গভৰ্ণৰ্ছ অফ এ ষ্টেট, এখন ৰাজ্যৰ ৰাজ্যপাল। তো গভৰ্ণৰৰ বিষয়ে কিছুমান বিকল্প দিয়া আছে, আমি শুদ্ধ নে অশুদ্ধ তাকে বিচাৰিব লাগে। প্ৰথমটো বিকল্প দিছে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে, ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট। তো আপুনি মনত ৰাখিব, এপইণ্ট কৰা আৰু শপত গ্ৰহণ কৰা দুটা কিন্তু বেলেগ বস্তু হয়। শপত গ্ৰহণ কৰাৰ বিষয়ে আমি ইতিমধ্যে এটা প্ৰশ্নত পাইছোঁ। ইয়াত এপইণ্ট কোনে কৰে বুলি কৈছে, এটা বিকল্প দিছে যে ৰাষ্ট্ৰপতিয়ে এপইণ্ট কৰে। শুদ্ধ নে অশুদ্ধ আমি পিছত ক'ম। 2 নম্বৰ বিকল্পটো দিছে ৰাষ্ট্ৰপতিৰ ইচ্ছা অনুসৰি কাৰ্যভাৰ গ্ৰহণ কৰে, যে কিমান বছৰ কাম কৰিব, কেতিয়া টাৰ্মিনেট হ'ব, কেতিয়া ৰিটায়াৰ হ'ব, এই গোটেইখিনি কথা ৰাষ্ট্ৰপতিৰ ইচ্ছা অনুসৰি ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে। 3 নম্বৰ বিকল্পটো দিছে গভৰ্ণৰ ইজ দ্য হেড অফ দ্য ষ্টেটছ এক্সিকিউটিভ পাৱাৰ। গভৰ্ণৰ হ'ল ৰাজ্যৰ কাৰ্যবাহী ক্ষমতাৰ মুৰব্বী। আৰু 4 নম্বৰ বিকল্পটো দিছে সাধাৰণতে 5 বছৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰে। তো প্ৰশ্নত সুধিছে তলত দিয়া কোডবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছক। আপুনি মনত ৰাখিব, ইয়াত যি 4টা বিকল্প দিছে, চাৰিওটা বিকল্প কি হয়? শুদ্ধ হয়। তো অপশ্যন ডি উইল বি কাৰেক্ট এনচাৰ। আপুনি যদি PDFসমূহ কালেক্ট কৰিব বিচাৰে, যিহেতু এই কুৱেশ্যনসমূহ অলপ দীঘল হয়, অলপ কনচেপচুৱেল হয়, আপুনি PDFটো কালেক্ট কৰি 1-2বাৰ পঢ়িলে কথাখিনি ভালদৰে মনত থাকিব। চ' মই ৰিকমেণ্ড কৰিম, ডেছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে। টেলিগ্ৰামত মই এই ভিডিঅ'সমূহৰ PDF লগতে আন ভিডিঅ'সমূহৰো PDF পাই যাব আপুনি। নেক্সট কুৱেশ্যনটোলৈ যাওঁ বলক। 65 নম্বৰ কুৱেশ্যন। 65 নম্বৰ কুৱেশ্যনত সুধিছে স্বাধীনতাৰ পিছত অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন ফৰ ইয়ৰ আপকামিং এক্সামছ। তো কাৰেক্ট এনচাৰটো মনত ৰাখিব, অপশ্যন এ ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী আছিল স্বাধীনতাৰ পিছত অসমৰ প্ৰথমজন ৰাজ্যপাল। ছাৰ মহম্মদ ছালেহ আকবৰ হাইদাৰী। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন।
নেক্সট কুৱেশ্যনটো হ'ল স্বাধীনতাৰ পিছত অসমৰ দ্বিতীয়গৰাকী ৰাজ্যপাল কোন আছিল ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড তিনিজনৰ নাম মনত ৰাখিব লগতে বৰ্তমান আৰু বৰ্তমানৰ আগৰজনৰ নাম এটলিষ্ট পাঁচজনৰ নাম আপুনি মনত ৰখা দৰকাৰ তো স্বাধীনতাৰ পিছত অসমৰ দ্বিতীয়গৰাকী ৰাজ্যপাল আছিল অপশ্যন এ শ্ৰীপ্ৰকাশ পৰৱৰ্তী প্ৰশ্নটো হ'ল ৰাজ্যৰ ৰাজ্যপালক পদৰ পৰা কোনে অপসাৰণ কৰিব পাৰে হু এমং দ্য ফলোয়িং কেন ৰিমুভ দ্য গভৰ্ণৰ অফ ষ্টেট ফ্ৰম অফিচ অবভিয়াছলি প্ৰেচিডেণ্ট এই গোটেইখিনি পাৱাৰ ৰাষ্ট্ৰপতিৰ হাতত থাকে ৰাষ্ট্ৰপতিয়ে ইচ্ছা কৰিলে 2 বছৰ 1 বছৰ 6 মাহতে ৰাজ্যপাল এজনক টাৰ্মিনেট ট্ৰান্সফাৰ মানে ৰাষ্ট্ৰপতিৰ ওপৰত গোটেইখিনি কথা নিৰ্ভৰ কৰে অপশ্যনসমূহ দিয়া আছিলে তাৰে কাৰেক্ট এনচাৰটো আছে অপশ্যন চি প্ৰেচিডেণ্ট ৰাষ্ট্ৰপতিয়ে এইখিনি কৰিব পাৰে 68 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতীয় ৰাজ্য এখনৰ ৰাজ্যপালৰ বিষয়ে তলৰ কোনটো তথ্য শুদ্ধ নহয় Which of the following statements about the governor of an Indian state is not true? অপশ্যনসমূহ দিয়া আছে হি ইজ এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া মাত্ৰ চালোঁ এয়া শুদ্ধই হয় হি কেন বি গভৰ্ণৰ অফ মোৰ দেন ওৱান ষ্টেট হয় এইটো শুদ্ধ হয় ইয়াৰ ওপৰত SSC GDত লাষ্ট ইয়েৰ কুৱেশ্যন আহিছিলে যে এজন গভৰ্ণৰ ভাৰতৰ কেইখন ৰাজ্যৰ বাবে গভৰ্ণৰ হ'ব পাৰে তো আপুনি মনত ৰাখিব এজন গভৰ্ণৰ ভাৰতৰ এটাতকৈ বেছি ষ্টেটৰ বাবেও একে সময়তে গভৰ্ণৰ হৈ থাকিব পাৰে তো 2 নম্বৰ বিকল্প শুদ্ধ হয় and he hold office for a term of 5 years 5 বছৰৰ বাবে তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰে বাট এইটোতো নিৰ্ভৰ কৰে ৰাষ্ট্ৰপতিৰ ইচ্ছাৰ ওপৰত and then he can be removed earlier if the legislature of the concerned state passes a resolution for his removal তো ইয়াৰে অশুদ্ধ বিকল্পটো হ'ল অপশ্যন ডি সংশ্লিষ্ট ৰাজ্যৰ বিধানসভাই গভৰ্ণৰক ৰিমুভ কৰিব নোৱাৰে ইয়াত 5 বছৰটো মেক্সিমাম হয় কিন্তু মষ্টলি প্ৰেচিডেণ্টৰ ইচ্ছাৰ ওপৰত ডিপেণ্ড কৰে তো একজেক্ট কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি যে তেখেতক ৰাজ্যৰ বিধানসভাই অপসাৰণৰ বাবে প্ৰস্তাৱ গৃহীত কৰিলে তেওঁক আগতীয়াকৈ অপসাৰণ কৰিব পাৰিব এইটো বিকল্প অশুদ্ধ হয় ৰাজ্যৰ বিধানসভাই কেতিয়াও গভৰ্ণৰক আঁতৰাব নোৱাৰে নেক্সট কুৱেশ্যনটো হ'ল ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যপালৰ ব্যৱস্থা আছে যি ভাৰতত এখন প্ৰত্যেকটো ৰাজ্যত ৰাজ্যপাল থাকিব লাগে এইখিনি কথা ভাৰতৰ কনষ্টিটিউশ্যন সংবিধানৰ কোনটো আৰ্টিকেলত কোৱা আছে আপুনি মনত ৰাখিব অপশ্যন বি আৰ্টিকেল 153ত ৰাজ্যপালৰ বিষয়ে আছে আৰ্টিকেল নম্বৰ 153 পলিটিৰ ইম্পৰ্টেণ্ট কুৱেশ্যন হয় চিমিলাৰলি গভৰ্ণৰ হওক প্ৰেচিডেণ্ট হওক চিফ জাষ্টিছ হওক এই গোটেইখিনি যিটো কনষ্টিটিউশ্যনেল পোষ্ট হয় সেইসমূহৰ বিষয়ে আমি জনা দৰকাৰ কোনটো আৰ্টিকেলত আছে কি মানে তাৰ বিষয়ে বিশেষভাৱে জনা দৰকাৰ হয় আমি কেতিয়াবা যদি থিয়ৰিৰ ক্লাছ আনো তাত আমি বিশেষভাৱে আলোচনা কৰিম এতিয়া যিহেতু এক্সাম আহি পাইছে অনলি ৰিভাইজ কৰাৰ উদ্দেশ্যে মই আপোনালোকৰ বাবে ভিডিঅ'সমূহ লৈ আহোঁ তো যদি থিয়ৰিটিকেল ক্লাছসমূহ লাগে কমেণ্টত নিশ্চয় জনাব হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটি কোনটো ছাবজেক্টৰ কোনটো বিষয়ত আপুনি থিয়ৰি পঢ়িব বিচাৰে নিশ্চয় জনাব যদি ভিডিঅ'টো ইয়ালৈ চাই আছে নিশ্চয় ভিডিঅ'ৰ প্ৰশ্নসমূহ আপুনি ইনফৰ্মেটিভ বুলি অনুভৱ কৰিছে যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব 17 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ ৰাজ্যিক বিধানসভাৰ উচ্চ সদন কোনখন হুইচ ইজ দ্য আপাৰ চেম্বাৰ অফ ষ্টেট লেজিছলেচাৰ ইন ইণ্ডিয়া অপশ্যনসমূহ দিয়া আছে বিধান পৰিষদ বিধানসভা ৰাজ্যপালৰ কাৰ্যালয় নেতাও নহয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বিধানসভা পৰৱৰ্তী প্ৰশ্নটো হ'ল তলৰ কোনটো বিকল্পৰ জৰিয়তে ভাৰতৰ কোনো এখন ৰাজ্যত বিধান পৰিষদৰ গঠন কৰিব পাৰি বা বিলুপ্ত কৰিব পাৰি ইন এনি ষ্টেট অফ ইণ্ডিয়া লেজিছলেটিভ কাউন্সিল কেন বি ক্ৰিয়েটেড অৰ কেন বি ডেবলিছড বাই তো এই যে বিধান পৰিষদ গঠন বা বিলুপ্ত কৰিব পাৰি কেনেদৰে অপশ্যনসমূহ দিয়া আছে তাৰে কাৰেক্ট এনচাৰটো আমি বাছি উলিয়াব লাগে অপশ্যনসমূহ দিছে ৰাজ্যখনৰ ৰাজ্যপালৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিৰ দ্বাৰা অপশ্যন বি দিছে সংসদৰ দ্বাৰা অপশ্যন চি দিছে ৰাজ্যখনৰ বিধানসভাৰ পৰা গৃহীত প্ৰস্তাৱ অনুসৰি আৰু মন্ত্ৰী পৰিষদৰ পৰামৰ্শ অনুসৰি তো কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন চি ৰাজ্যখনৰ বিধানসভাৰ দ্বাৰা গৃহীত প্ৰস্তাৱ অনুসৰি ৰাজ্য এখনৰ বিধান পৰিষদ গঠন বা বিলুপ্ত কৰিব পাৰি 72 নম্বৰ কুৱেশ্যনটো হ'ল কোনো এখন ৰাজ্যত বিধান পৰিষদ নিৰ্মাণ আৰু বিলুপ্তিৰ বিধান ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অন্তৰ্ভুক্ত আছে এই যে আগৰ প্ৰশ্নটোত পঢ়িলোঁ এইখিনি কথা ভাৰতৰ সংবিধানৰ কোনটো আৰ্টিকেলত লিখা আছে তো আৰ্টিকেল নাম্বাৰটো মনত ৰাখিব 169 169 নম্বৰ আৰ্টিকেলত এইখিনি কথা লিখা আছে 73 নম্বৰ প্ৰশ্নটো হ'ল ৰাজ্যিক বিধানসভাৰ নিৰ্বাচন কোনে পৰিচালনা কৰে হু কণ্ডাক্টছ দ্য ষ্টেট এছেম্বলি ইলেকশ্যন তো অপশ্যনসমূহ দিয়া আছে চিফ জাষ্টিছ অফ হাইকোৰ্ট ষ্টেট ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া নে গভৰ্ণৰ অফ ষ্টেট কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন চি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ভাৰতৰ নিৰ্বাচন আয়োগে কোনো এখন ৰাজ্যৰ নিৰ্বাচন পৰিচালনা কৰে
74 নম্বৰ কুৱেশ্যনটো হ'ল এখন ৰাজ্যৰ বিধানমণ্ডলৰ কোনো সদস্যৰ অযোগ্যতাৰ সৈতে জড়িত যিকোনো প্ৰশ্নৰ সিদ্ধান্ত লোৱাৰ চূড়ান্ত কৰ্তৃত্ব কাৰ অধীনত থাকে হু এমং দ্য ফলোয়িং ইজ দ্য ফাইনেল অথৰিটি টু ডিচাইড এনি কুৱেশ্যন relating to disqualification of a member of house of legislature of state অপশ্যনসমূহ দিয়া আছে গভৰ্ণৰ স্পীকাৰ অফ দ্য লেজিসলেটিভ এছেম্বলি চিফ মিনিষ্টাৰ নে হাই কোৰ্ট তো আপুনি মনত ৰাখিব কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি স্পীকাৰ অফ দ্য লেজিসলেটিভ এছেম্বলি বিধানসভাৰ অধ্যক্ষৰ হাতত এইখিনি কৰ্তৃত্ব থাকে প্ৰশ্নটো হ'ল 75 নম্বৰ প্ৰশ্নত সুধিছে ৰাজ্যৰ আকস্মিক পুঁজি কোনে পৰিচালনা কৰে দ্য কণ্টিজেঞ্চি ফাণ্ড অফ ষ্টেট ইজ অপাৰেটেড বাই যিটো ৰাজ্যৰ আকস্মিক পুঁজি থাকে এইখিনি পৰিচালনা কৰাৰ দায়িত্ব কাৰ ওপৰত থাকে অপশ্যনসমূহ দিয়া আছে ৰাজ্যৰ ৰাজ্যপাল ৰাজ্যৰ মুখ্যমন্ত্ৰী বিত্তমন্ত্ৰী নে বিধানসভা কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি বিধানসভাৰ ষ্টেট লেজিসলেচাৰৰ হাতত ৰাজ্যৰ ইমাৰ্জেঞ্চি ফাণ্ড বা যিটো কণ্টিজেঞ্চি ফাণ্ড হয় সেইখিনি পৰিচালনা কৰাৰ ক্ষমতা থাকে 76 নম্বৰ কুৱেশ্যনটো হ'ল ৰাজ্য চৰকাৰৰ মুৰব্বী কোন হু ইজ দ্য হেড অফ দ্য গভৰ্ণমেণ্ট অফ দ্য ষ্টেট তো ৰাজ্য চৰকাৰৰ মুৰব্বী কোন বুলি সুধিছে অপশ্যনসমূহ দিয়া আছে চিফ মিনিষ্টাৰ গভৰ্ণৰ প্ৰেছিডেণ্ট কনফিউজিং কুৱেশ্যন হয় আপুনি নপঢ়াকৈ এক্সামত গ'লে কিন্তু এইটো প্ৰশ্নৰ কাৰেক্ট এনচাৰ কৰিব নোৱাৰিব আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখক অপশ্যন এ চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী হ'ল ৰাজ্য চৰকাৰৰ মুৰব্বী পৰৱৰ্তী প্ৰশ্নটো হ'ল ৰাজ্যৰ বিধানমণ্ডলৰ সদস্য নোহোৱাকৈ এগৰাকী ব্যক্তিক কিমান মাহৰ বাবে মুখ্যমন্ত্ৰী পদত নিযুক্ত কৰিব পাৰি এ পাৰ্চন হু ইজ নট এ মেম্বাৰ অফ দ্য ষ্টেট লেজিসলেচাৰ কেন বি এপইণ্টেড চিফ মিনিষ্টাৰ ফৰ হাউ মেনি মান্থছ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 6 মাহৰ বাবে এজন ব্যক্তিক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিব পাৰি যদি তেখেত অসমৰ বিধানসভাৰ কোনো বিধানমণ্ডলীৰ কোনো সদস্য নহয় পৰৱৰ্তী প্ৰশ্নটো হ'ল কাৰ অধীনত মুখ্যমন্ত্ৰী পদৰ শপত গ্ৰহণ কৰোৱা হয় ইম্পৰ্টেণ্ট সৰু সুৰা ইজি কুৱেশ্যন হয় ইম্পৰ্টেণ্ট হ'লে যে টাফ হ'ব এয়া কোনো কথা নাই ইম্পৰ্টেণ্ট হয় কিন্তু ইজি কুৱেশ্যন হয় হু এডমিনিষ্টাৰ্ছ দ্য ওথ অফ দ্য চিফ মিনিষ্টাৰ আমি ইতিমধ্যে চালোঁ যে ৰাজ্যপালক কোনে শপত গ্ৰহণ কৰোৱায় তো ইয়াত সুধিছে মুখ্যমন্ত্ৰীৰ পদত শপত গ্ৰহণ কৰোৱা হয় কাৰ আণ্ডাৰত অপশ্যনসমূহ দিয়া আছে প্ৰেছিডেণ্ট গভৰ্ণৰ চিফ জাষ্টিছ অফ ইণ্ডিয়া নে চিফ জাষ্টিছ অফ কনচাৰ্ণ হাইকোৰ্ট কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গভৰ্ণৰ ৰাজ্যপালে ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীক শপত গ্ৰহণ কৰোৱায় তো পৰৱৰ্তী প্ৰশ্ন নেক্সট কুৱেশ্যনটো হয় ৰাজ্য এখনৰ মুখ্যমন্ত্ৰীৰ বিষয়ে তলৰ কোনটো তথ্য শুদ্ধ নহয় চাওক আপুনি যোনটো নহয় তাত ফ'কাছ কৰাতকৈ বেছি ভাল হ'ব তিনিটা অপশ্যন ইয়াত শুদ্ধ হয় তো তিনিটা অপশ্যন আপুনি মনত ৰাখক কি ঠিক আপোনাৰ এক্সামত সুধি দিব পাৰে তলৰ কোনটো বিকল্প শুদ্ধ হয় আপুনি তিনিটা বিকল্প পঢ়ি ফ'কাছ নকৰিলে ভুলটোত ফ'কাছ কৰিলে ভুলটো নুসুধিব পাৰে চ' ইউ মাষ্ট ফ'কাছ অন দ্য ৰাইট থিং তো প্ৰশ্নত সুধিছে তো মুখ্যমন্ত্ৰীৰ বিষয়ে তলৰ কোনটো অশুদ্ধ অপশ্যনসমূহ দি আছে মুখ্যমন্ত্ৰীক ৰাজ্যপালে নিযুক্তি দিয়া হয় ঠিকে আছে মাত্ৰ আমি চালোঁ ৰাজ্যপালে শপত গ্ৰহণ কৰোৱায় তো দ্য চিফ মিনিষ্টাৰ জেনেৰেলি প্ৰিচাইডছ অভাৰ দ্য কেবিনেট মিটিং সাধাৰণতে মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত সভাপতিত্ব কৰে দেন 3 নম্বৰ বিকল্প দিয়া আছে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাজ্যপালে নিজৰ সকলো কাৰ্য সম্পাদন কৰিব লগা হয় আৰু দিয়া আছে মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাজ্যপালৰ দ্বাৰা মন্ত্ৰী নিযুক্তি দিয়া হয় চাৰিটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চিৰ বিকল্পটো অশুদ্ধ কাৰণ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাজ্যপালে কোনো কাম নকৰে ইয়াত দিয়া আছে যে ৰাজ্যপালে নেকি মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে কাম কৰে চ' ইটছ ৰং একচুৱেলি ৰাজ্যপাল ওপৰত ৰাষ্ট্ৰপতিৰ অৰ্ডাৰতহে কাম কৰে প্ৰেছিডেণ্টৰ আণ্ডাৰতহে কাম কৰে কোনো মুখ্যমন্ত্ৰীৰ আণ্ডাৰত ৰাজ্যপালে কাম নকৰে আন বিকল্পকেইটা শুদ্ধ হয় 18 নম্বৰ কুৱেশ্যনটো হ'ল এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল কিমান বছৰ ইজি কুৱেশ্যন 5 বছৰ হয় নহয় জানো নেক্সট কুৱেশ্যনটো হ'ল 81 who among the following popular personalities was never a chief minister of independent Assam তলৰ কোনগৰাকী ব্যক্তি অসমৰ এজন মুখ্যমন্ত্ৰী নহয় তো অপশ্যনসমূহ দি আছে গোপীনাথ বৰদলৈ হয় ছাৰ মহম্মদ ছাদুল্লাহ বিষ্ণুৰাম মেধিনে বিমলা প্ৰসাদ চলিহা কাৰেক্ট এনচাৰটো হ'ল অপশ্যন বি ছাৰ মহম্মদ ছাদুল্লাহ অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও নাছিল পৰৱৰ্তী প্ৰশ্নটো হ'ল 82 নম্বৰ ইন 1973 দ্য কেপিটেল অফ আছাম শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ তো আমি জানো যে প্ৰথমতে অসমৰ যিটো কেপিটেল সেয়া শ্বিলঙত আছিলে বৰ্তমান দিছপুৰত আছে আৰু এইটো শ্বিফটিং কেতিয়া হৈছিলে 1973 চাওক আমাৰ এই প্ৰশ্নটো কিমান ডিটেইল মই আপোনালোকৰ বাবে ইনক্লুড কৰি দিওঁ আপুনি ভিডিঅ'সমূহ কেয়াৰফুলি চাব বিকজ অনলি এটা কুৱেশ্যনত যে এটা কথাই জানিছে সেয়া নহয় প্ৰত্যেকটো কুৱেশ্যনত এটাতকৈ বেছি ইনফৰ্মেশ্যন আপুনি যদি অনলি ভালকৈ শুনে কথাখিনি মনত ৰাখিব পাৰিব তো শ্বিলঙৰ পৰা দিছপুৰ 1973 চনত শ্বিফ্ট কৰা হৈছিল হু ৱাজ দ্য চিফ মিনিষ্টাৰ অফ আছাম এট ডেট টাইম যেতিয়া শ্বিফ্ট কৰা হৈছিল তেতিয়া অসমৰ মুখ্যমন্ত্ৰী কোন আছিল অপশ্যনসমূহ দিয়া আছে কাৰেক্ট এনচাৰটো আপুনি মনত ৰাখিব অপশ্যন এ শৰৎ চন্দ্ৰ সিংহ আছিল সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী
নেক্সট কুৱেশ্যনটো হ'ল দ্য পাৱাৰ অফ হাই কোৰ্ট টু ইছ্যু ৰাইট কভাৰ্ছ। উচ্চ ন্যায়ালয়ৰ ৰিট জাৰি কৰাৰ ক্ষমতাই সামৰি লয়। অপশ্যনসমূহ দিয়া আছে সাংবিধানিক অধিকাৰ, বিধিগত অধিকাৰ, মৌলিক অধিকাৰ নে ওপৰৰ সকলোবোৰ। কাৰেক্ট এনচাৰটো হ'ল অপশ্যন ডি, ওপৰৰ সকলোবোৰ। নেক্সট কুৱেশ্যনটো হ'ল তলৰ কোনটো বিষয় উচ্চতম ন্যায়ালয় আৰু উচ্চ ন্যায়ালয়ৰ উমৈহতীয়া অধিকাৰৰ ক্ষেত্ৰত অন্তৰ্গত? হুইচ ওৱান অফ দ্য ফলোইং ছাবজেক্টছ কামছ আণ্ডাৰ দ্য কমন জুৰিডিকশ্যন অফ সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট? অপশ্যনসমূহ দিয়া আছে ৰাজ্যসমূহৰ মাজত পাৰম্পৰিক বিবাদ, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিবাদ, মৌলিক অধিকাৰৰ সুৰক্ষা, সংবিধান উলংঘনৰ পৰা সুৰক্ষা। তো ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যন চি, মৌলিক অধিকাৰৰ সুৰক্ষা। এইটো হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্ট দুয়োটা কোৰ্টৰে জুৰিডিকশ্যনত পৰে। নেক্সট কুৱেশ্যনটো হ'ল এ হাই কোৰ্ট জাজ এড্ৰেছেছ ইজ লেটাৰ অফ ৰিজাইনেশ্যন টু। তো এখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে যদি ৰিজাইন ল'বলগীয়া হয় তো ৰেজিগনেশ্যন লেটাৰ কাক ছাবমিট কৰিব? অপশ্যনসমূহ দিয়া আছে ৰাষ্ট্ৰপতিক, ভাৰতৰ মুখ্য ন্যায়াধীশক, চিফ জাষ্টিছ অফ ইণ্ডিয়াক, দেন দ্য চিফ জাষ্টিছ অফ হাই কোৰ্ট, হাই কোৰ্টৰ মুখ্য ন্যায়াধীশক নে গভৰ্ণৰ অফ ষ্টেট? তো গভৰ্ণৰ অফ দ্য ষ্টেট। কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন এ। যদি ন্যায়াধীশে এখন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশে ৰিজাইন কৰিব বিচাৰে তেখেতে ৰেজিগনেশ্যন লেটাৰ ভাৰতৰ ৰাষ্ট্ৰপতিক দিব লাগিব। নেক্সট কুৱেশ্যনটো হ'ল ইণ্ডিয়ান কনষ্টিটিউশ্যন প্ৰেজেণ্টছ 3 লিষ্ট ফৰ দ্য ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰ বিটুইন চেণ্টাৰ্ছ এণ্ড ষ্টেটছ। হুইচ 2 আৰ্টিকেলছ ৰেগুলেটেড দ্য ডিষ্ট্ৰিবিউশ্যন? চ' ভাৰতীয় সংবিধানে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত কি কৰে? ক্ষমতাৰ বিতৰণৰ বাবে 3খন তালিকা দাঙি ধৰে। তলৰ কোন দুটা অনুচ্ছেদৰ অধীনত এই বিতৰণ নিয়ন্ত্ৰণ কৰা হয়? চাওক, আমাৰ ভাৰতত কিন্তু চেণ্টাৰৰ পৰাই গোটেইখিনি কণ্ট্ৰল কৰা নহয়, এইটো ক্ষমতাৰ বিতৰণ কৰা আছে। কিছু পাৱাৰ চেণ্টাৰৰ তাত আছে, কিছু পাৱাৰ ষ্টেটৰ তাত আছে, কিছুমান ডিপাৰ্টমেণ্ট চেণ্টাৰ আৰু ষ্টেট দুয়োজনৰে পাৱাৰত চলে। তো এইখিনি কথা কোন দুটা আৰ্টিকেলত উল্লেখ আছে বুলি কৈছে যে ভাৰতৰ সংবিধানৰ কোন দুটা আৰ্টিকেলত এই ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰৰ বিষয়ে উল্লেখ আছে? অপশ্যনসমূহ দিয়া আছে, আপুনি কাৰেক্ট এনচাৰটো মনত ৰাখিব অপশ্যন ডি, আৰ্টিকেল 245 আৰু 246 এই দুটা আৰ্টিকেলত এই ডিষ্ট্ৰিবিউশ্যন অফ পাৱাৰৰ বিষয়ে উল্লেখ কৰা আছে। নেক্সট কুৱেশ্যনটো হ'ল ছাবজেক্টছ অন হুইচ চেণ্টাৰ এণ্ড ষ্টেট বোথ কেন মেক লোৱাৰ মেনশ্যন ইন হুইচ ওৱান অফ দ্য ফলোইং লিষ্ট? তো কেন্দ্ৰ আৰু ৰাজ্য উভয়ে আইন প্ৰণয়ন কৰিব পৰা বিষয়বস্তুখিনি কোনটো লিষ্টত, মানে কোনখিনি ঠাইত লিখা আছে ভাৰতীয় সংবিধানৰ? তো সেয়া হ'ল কনকাৰেণ্ট লিষ্ট। কনকাৰেণ্ট লিষ্টত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে আইন প্ৰণয়ন কৰিব কৰা বিষয়বস্তুখিনি সন্নিৱিষ্ট কৰা হৈছে। যদি ভিডিঅ'টো ইয়ালৈ চাই আছে নিশ্চয় প্ৰশ্নসমূহ আপুনি ইম্পৰ্টেণ্ট বুলি অনুভৱ কৰিছে। তো মই ৰিকুৱেষ্ট কৰিম কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব এণ্ড কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনে লাগিছে। তো পৰৱৰ্তী প্ৰশ্নটো নেক্সট কুৱেশ্যনটো আমি বলক চাই লওঁ। নেক্সট কুৱেশ্যনটোত সুধিছে কেন্দ্ৰ ৰাষ্ট্ৰৰ সম্পৰ্ক তলৰ কোনখন সূচীত নিহিত হৈ আছে? ৰিলেশ্যন অফ চেণ্টাৰ ষ্টেট লাইজ ইন হুইচ অফ দ্য ফলোইং শিডিউলছ? তো ভাৰতৰ সংবিধানত 12টা শিডিউল আছে, তাৰে কোনটো শিডিউলত অনুসূচীত কেন্দ্ৰ আৰু ৰাষ্ট্ৰৰ সম্পৰ্কৰ বিষয়ে উল্লেখ আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 7 নম্বৰ অনুসূচীত এইখিনি কথা উল্লেখ আছে। 89 নম্বৰ কুৱেশ্যনটো হ'ল সংবিধানৰ কোনটো অনুসূচীত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত বিধান ক্ষমতাৰ বিতৰণ অন্তৰ্ভুক্ত কৰা হৈছে? দ্য ডিষ্ট্ৰিবিউশ্যন অফ লেজিছলেটিভ পাৱাৰ্ছ বিটুইন দ্য চেণ্টাৰ এণ্ড দ্য ষ্টেট ইন দ্য কনষ্টিটিউশ্যন ইজ গিভেন ইন। অপশ্যনসমূহ দিয়া আছে, কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 7th শিডিউল। নেক্সট কুৱেশ্যনটো হ'ল ইন হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন লেজিছলেটিভ ৰিলেশ্যন বিটুইন চেণ্টাৰ এণ্ড ষ্টেট আৰ গিভেন? ভাৰতীয় সংবিধানৰ কোন অংশত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিধানৰ সম্পৰ্কসমূহ দিয়া হৈছে? অপশ্যনসমূহ দিয়া আছে পাৰ্ট 10, 11, 12, 13। চাওক, পাৰ্ট আৰু শিডিউল কিন্তু বেলেগ বেলেগ হয়। তো ভাৰতৰ সংবিধানৰ পাৰ্ট 11 নম্বৰ খণ্ডত এইখিনি কথা দিয়া আছে, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিধানৰ সম্পৰ্কসমূহ দিয়া আছে। তো আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। ভিডিঅ'টো লাষ্টলৈ দেখাৰ কাৰণে থেংক ইউ। ষ্টে আপডেটেড উইথ চিৰঞ্জিত দত্ত। যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰি জনাব ভিডিঅ'ৰ কোনটো কুৱেশ্যন আপুনি ইম্পৰ্টেণ্ট বেছি অনুভৱ কৰিছে।